নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাই মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া আমাৰ ছোৱালীহঁতে জেতুকালৈ ৰেডি হৈছে বিহু গাবলৈ, আৰু মই পুৱাই আমি বশিষ্ঠ গণেশনগৰত থকা এজন বিশিষ্ট ব্যক্তিক এনেদৰে আদৰণি জনাবলৈ গৈছিলোঁ সদৌ অসম কবি সন্মিলন বেলতলা শাখাৰ তৰফৰ পৰা। আৰু আবেলি আমি এটা শ্বপিং মলৰ এটা বিহু চেলিব্ৰেশ্যন অনুষ্ঠান কৰিছিলে, তাত গৈছিলোঁ। আৰু তাত মোৰ ছোৱালীয়ে অকণমান বিহু নাছিলে। উপস্থিত তেওঁলোকৰ কৰ্মচাৰীবৃন্দ, সমূহ কৰ্মকৰ্তা আৰু উপস্থিত ৰাইজৰ সন্মুখত ছোৱালীয়ে অকণমান নাচিলে। কেনেকুৱাকৈ নাচিছে বাৰু, নাচিব জানিছেনে তাই? আচলতে তাই সত্ৰীয়াহে নাচে, বিহু নাচে যদিও তেনেকৈ ষ্টেজত প্ৰথম নাচিছে। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, আগন্তুক সময় যেনেকৈ তাই সাংস্কৃতিক, আপোনালোকে ছোৱালীজনীক আশীৰ্বাদ কৰিব। আৰু সিহঁতক কিবা খাবলৈ লৈ গৈছে, আৰু মই তেতিয়াই গোটেই শ্বপিং মলখন ভিডিঅ' এটা বনালোঁ বাৰু। এয়া দেখিছেনে, ওপৰলৈ ইমান ডাঙৰ শ্বপিং মল। যি নহওক বাৰু, তেনেদৰে আমি ল'ৰা ছোৱালীৰ লগত ব্যস্ত হৈ আহি লতাশিল খেলপথাৰৰ বিহুখন পালোঁ। আৰু এই বিহুখনত প্ৰত্যেক বছৰে আহোঁ এপাক, আহি কিবা এটা ভাল লাগে এইখনলৈ আহি। যিহেতু এইখন গুৱাহাটীৰ মঞ্চ বিহুৰ প্ৰথমখন বিহু, ইয়াতে আহোঁৱেই। আৰু এইবাৰ আশীৰ্বাদ আৰু কোকোকলাই স্পন্সৰ কৰিছে। তেওঁলোক গোটেই ষ্টল, চেলফি ষ্টেণ্ড, তাৰ উপৰি গোটেইবিলাক তেওঁলোকৰে হয়। এয়া চেলফি হয়, আৰু কোকোকলা আশীৰ্বাদেও তেওঁলোকেও বিহু ষ্টেজ বনাইছে। ভাল লাগিল, খুবেই ভাল লাগিল। এনেদৰে আমি লতাশিলৰ পৰা আহিলোঁ। আৰু এটা মই বিশেষ এয়া চাওঁ, এইবাৰ মই এটি বিশেষ অভিজ্ঞতাৰে পুষ্ট হ'লোঁ। জীৱনত প্ৰথমবাৰ মই অসমীয়া সাজ পোছাক প্ৰতিযোগিতাত ভাগ লৈছোঁ। এয়া কিমানখিনি ভালকৈ শুদ্ধকৈ পৰিৱেশন কৰিব পাৰিছোঁ মই নাজানো, কিন্তু যাৰ খুব জটিল প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ দিছিলোঁ। আৰু মানুহজনৰ খুব প্ৰচেষ্টাত মই আজি অনুষ্ঠানটোত ভাগ লৈছিলোঁ। আচলতে মোৰ বিয়াৰ কাপোৰযোৰ পিন্ধি, যিহেতু অসমীয়া সাজ পোছাকৰ প্ৰতিযোগিতা আছিলে। পুৰস্কাৰটো ডাঙৰ বস্তু নহয়, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এইবোৰ ডাঙৰ বস্তু নহয়, কিন্তু মই যে পাৰ্টিচিপেট কৰিছোঁ এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিলে। এয়া মোৰ খুব ভালো লাগিছে। শেষত খুব উৎসাহ আহিলে, ভাল লাগিলে তেওঁলোকৰ উৎসাহপূৰ্ণ কথাবোৰ শুনি, কমিটিৰ আৰু জাৰ্জসকলৰ। এয়া আমি এপাক বিহু নাচিলোঁ মঞ্চত। এনেদৰেই মই এটি নতুন অভিজ্ঞতাৰে পুষ্ট হ'লোঁ। নুনমাটি বিহু উপভোগ কৰিছোঁ, এনেদৰে চাওক। আৰু নতুন নতুন সজীৱ ফটোৰে এনেদৰে 2024 বৰ্ষৰ অসমীয়া নৱবৰ্ষৰ এয়া বিহু সজীৱ কৰিবলৈ আমি ফটোবোৰ ৰাখি থ'লোঁ। এনেদৰে আপোনালোকো ভালে কুশলে থাকক, সকলোৱে ভালে কুশলে থাকক, ঈশ্বৰে সকলোৰে মংগল কৰক। এনেদৰে আমি সদায় আপোনাৰ মোৰ মাজতেই আমি ধুনীয়াকৈ থাকিব লাগিব। দেশৰ ভাল হওক, আমাৰ ৰাজ্যখনৰ ভাল হওক, মানুহৰ মনবোৰ ভাল হওক, এই কামনা কৰি মই আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ। শেষত সদৌতিলে পুনৰ বিহুৰ ওলগ জনাই মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আকৌ এতিয়া আহিম নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ, বাই বাই, কুশলে থাকক।